নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল পাৰ্বিন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি বেলেগ ধৰণে মাছ বনোৱা দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মাছ বনাবলৈ মই লৈছোঁ আদা, নহৰু বটা, জলকীয়া, ধনিয়া পাত, পিঁয়াজ আৰু বিলাহী কুটি লৈছোঁ। মই মাছখিনি কাটি বাছি ধুই আনি থৈ দিছোঁ। এতিয়া মাছখিনি মই সানি ল'ম। এটা বলত সানি ল'ম। মই ইয়াত দিম নিমখ, হালধি, জিৰা গুড়ি, আৰু জ্বালা গুড়ি। এতিয়া আটাবোৰ মই মিক্স হোৱাৰ কাৰণে লাৰি দিম। অলপ ইয়াত মছলাও দি থৈ দিম। অকণমান তেল দি দিম মই ইয়াত মছলাখিনি লগ হ'বৰ কাৰণে। অকণমান দিছোঁ, বেছি দিয়া নাই, ভজাতেতো লাগিবই। মই সেইখিনি অলপ টাইম এনেকৈ থৈ দিম। মই কেৰাহী বহুৱাই দিছোঁ। জুই উঠিছে বহুত, কেৰাহীটো গৰম হৈ গৈছে। তেল দিম মই। তেলখিনি গৰম হ'ল, মই কাটি থোৱা পিঁয়াজ, মই মাছত আটাইখিনি সানিয়ে থৈ দিছোঁ। তথাপিও বিলাহীৰ কাৰণে মই অকণমান দি দিছোঁ। এতিয়া ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম মই। এইখিনি দি ভালদৰে মজি যোৱালৈকে লাৰি থাকিব লাগিব। এতিয়া মই ইয়াত আদা বটা, নহৰু বটাখিনি দি দিম আৰু অকণমান লৰাই দিম। মই ইয়াত অকণমান পানী দি দিম। তেতিয়া ভালদৰে বিলাহীখিনিৰ লগতে পিঁয়াজখিনিও মজি যাব। এইখিনি মোৰ মজি গ'ল। মই আৰু অকণমান পানী দি দিম। দি পানীখিনি হৈ গ'লে মই মাছখিনি দি ভাজি ল'ম। হৈ গ'ল, মই এতিয়া ইয়াত মাছখিনি দি দিম। মই আটাইখিনি মাছ ইয়াত দি দিম।
এতিয়া মই মাছখিনি ভালদৰে ভাজি ল'ম। এনেদৰে 3 মিনিটমান মই ভাজি ল'লোঁ। লৈ এতিয়া মই অকণমান পানী ছটিয়াই দিম। মাছৰ আঞ্জা পানী ছটিয়াই বনালে সোৱাদ হয়। আগৰ দিনৰ মানুহে এনেকৈ বনাইছিলে, মোৰ মামাহঁতৰ নানীয়ে এনেকৈ বনাইছিলে, মোক কৈছিলে আৰু মই তেতিয়াৰ পৰা এনেকৈ মাছৰ আঞ্জা বনাওঁ। এনেকৈ মই অলপ টাইম পানীখিনি সিজাব দিলোঁ। এতিয়া আৰু অকণমান লৰাই দিম, চাব যাতে নাভাঙে আৰু। মাছটো প্ৰায় ভাগৰ মানুহৰে লৰাতে ভাঙি যায়, কিন্তু অলপমান চাই চিতি লাৰিব লাগে। মই আৰু অকণমান পানী ছটিয়াই দিম। এনেদৰে 10 মিনিটমান মই পানী সিজালৈ থৈ দিম। মোৰ 10 মিনিট হৈ গ'ল। এতিয়া মাছৰ আঞ্জাখন প্ৰায় হৈছে। মই ইয়াত ধনিয়াৰ পাত দি কিনে মাছৰ আঞ্জাখন নমাই দিম। ঠাণ্ডাৰ দিনত ধনিয়াৰ পাতৰে জুতি, সকলো আঞ্জাতে ধনিয়াৰ পাত দিলে সোৱাদ লাগে। মই ধনিয়া পাত দি দিলোঁ। অকণমান লৰাই মই আঞ্জাখন নুমাই দিম। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ সামৰিলোঁ, অন্য এটা ভিডিঅ' লৈ।